হে এভৰিৱান নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা কচু পাতৰ টেষ্টি চাটনি ৰেচিপি, যিটো বনাবলৈ একেবাৰে সিম্পল কিন্তু খাবলৈ বহুত বেছি টেষ্টি। কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়াহে মই আগলৈকে ভিডিঅ' বনাবলৈ উৎসাহ পাম। কিন্তু বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কচু পাতৰ চাটনি বনাবৰ কাৰণে মই এনেদৰে 4টামান পাত কাটি লৈছোঁ আৰু এইখিনি ভালদৰে ধুই এতিয়া এইখিনি ৰ'দত অকণমান সময় শুকুৱাবলৈ দিম। তাৰপিছত মই ইয়াতে যি মছলা লাগিব যোগাৰ কৰি লৈছোঁ। আদা লৈছোঁ মিহিকৈ কাটি, জলকীয়া লৈছোঁ, নহৰু লৈছোঁ আৰু লৈছোঁ পিঁয়াজ। আটাইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু অকণমান গোটা জিৰা লৈছোঁ। পাতখিনি ৰ'দত শুকাই গ'ল, পানীখিনিও গুচি গ'ল আৰু অকণমান কোমলি গ'ল। এতিয়া ইয়াতে যিবিলাক হীৰা আছে ডাঙৰ ডাঙৰকৈ এইখিনি আঁতৰাই ল'ম। কটাৰী বা চুৰিৰ সহায়েৰে আপুনি মই দেখুওৱা ধৰণে হীৰাবিলাক আঁতৰাই ল'ব। কচু পাতৰ চাটনি বাৰু আপোনালোকে খায়নে? কেনেদৰে খাই জনাবচোন। মই দেখুওৱা ধৰণে এনেদৰে যিবিলাক হীৰা আছে এইবিলাক আঁতৰাই লৈছোঁ। গোটেইকেইটা পাতৰে হীৰাবিলাক আঁতৰোৱা হৈ গ'ল। এতিয়া এইখিনি মই কাটি ল'ম। আপুনি বেলেগ শাক যি ধৰণে কাটি লয় ঠিক সেই ধৰণে এইখিনিও শাক কটাৰ দৰে মিহিকৈ কাটি ল'ম। প্ৰথমে এনেদৰে ৰোল কৰি লৈছোঁ আৰু এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। দেখুওৱাৰ দৰে এনেদৰে কাটি লৈছোঁ। আপুনি যিমান মিহি কৰি কাটিব পাৰে সিমানেই বেছি ভাল। এনেধৰণে মই বাকীখিনি কচু পাত গোটেইখিনি কাটি ল'ম। এয়া কটা হৈ গ'ল। এতিয়া নেক্সট প্ৰচেছত আমি এখন কেৰাহী গেছত বহাই দিছোঁ আৰু লগে লগে কচু পাতখিনি ইয়াতে দি ল'ম। কেৰাহীটো যাতে গৰম নহয় তেতিয়াতে দি ল'ম আৰু গেছটো কমাই ৰাখিম। আপুনি যদি বেলেগ কাম কৰি থাকে তেন্তে এইখিনি কৰিব নোৱাৰিব, একেবাৰে ফ্ৰী টাইমত কৰিব, তেতিয়াহে এইটো ভাল হ'ব। কাৰণ যদি বেলেগ কাম কৰি থাকে তেনেহ'লে এইখিনি জ্বলি যাব, কাৰণ এইখিনি এনি টাইম লৰায়ে থাকিব লাগিব। এইখিনি অকণমান কোমলি গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজ, নহৰু, জলকীয়া, আদা গোটেইখিনি দি লৈছোঁ। তাৰপিছত লৰাই থাকিম। জুইটো এবাৰ বঢ়াই লৈছোঁ আৰু লৰাই থাকিম আৰু কমাই দিছোঁ আৰু লৰাই থাকিম। তেনেদৰে কম বেছিকৈ দি এইখিনি লৰাই থাকিম। কচু পাত আমাৰ শৰীৰৰ কাৰণে খুব বেছি ভাল। কচু পাত স্কিনৰ কাৰণে ভাল, চকুৰ কাৰণে ভাল, ব্লাড প্ৰেছাৰৰ কাৰণে ভাল। কচু পাতত ভিটামিন এ, ভিটামিন চি, প্ৰটিন, কেলছিয়াম এই আদিবোৰ পোৱা যায়। এইখিনি লৰাই হৈয়ে গ'ল। এতিয়া মই এইখিনি এখন প্লেটত উলিয়াই ল'ম আৰু এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিম। তাৰপিছত এইখিনি মই পটাত মিহিকৈ বটি ল'ম। আপুনি মিক্সাৰতো দি ল'ব, কিন্তু
পানী ব্যৱহাৰ নকৰিব। এয়া হৈ গ'ল আমাৰ কচু পাতৰ চাটনিৰ ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।